वेलकम बैक टू आवर यूट्यूब चेनेल। कि खबर आपनलोकर निश्चय ভাল চাগে মোৰটো ভালে সদায় নিচিনাকৈ জুই। আজি হ'ল 1 জানুৱাৰী। যেতিয়া ৰাতিপুৱা খপা উঠি মোবাইলটো চাইছোঁ একদম 1 জানুৱাৰী বুলি দেখি বুকুখন ধমক কৰি গৈছে। কেনেকৈ আমি এটা বছৰ পাৰ কৰিলোঁ একো গমেই নাপালোঁ। এতিয়া আকৌ নতুন এটা বছৰত ভৰি দিলোঁ যাতে 2023ৰ নিচিনাই ধুনীয়াকৈ পাৰ হয়, 2024টো সুন্দৰভাৱে পাৰ হয়, একো বাধা বিঘিনি নোহোৱাকৈ। এইটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোলৈকে। আৰু ৰাতিপুৱা এতিয়া 7মান বাজিছে। মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ চাই যাম। দেখিছে গাইজ, ছোৱালী কি কৰিব নাই, আমি একদম আজি খানা খাবলৈ দিছে। ব্ৰইলাৰ গুচাইছোঁ। এয়া হাই বুলি কৈ দিয়া। হাই, এয়া ব্ৰইলাৰ গুচোৱা পাল পৰিছে আমাৰ। ব্ৰইলাৰ গুচাই আছোঁ। চাই থাকিব দেই ভিডিঅ'টো। আজি এতিয়া ব্ৰইলাৰটো গুচাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ব্ৰইলাৰ গুচাই আছিলোঁ। ব্ৰইলাৰ গুচোৱাৰ পৰা একেবাৰে ৰেডি হৈ একেবাৰে 12টামান বজাত, 12:30 বজাত এয়া ওলাই মেলি আহিছোঁ। একদম কৈ দে হেপী নিউ ইয়াৰ। একদম সকলোকে নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ এবাৰ ক'লোঁ, এয়া গোটেইখিনি ওলাই মানে বেগ চেগবোৰ লৈ আহিছোঁ আৰু ধুনীয়াকৈ। এতিয়া একদম গৈ মানে য'ত খানা খাম তাত লগ পাই আছোঁ। সেইটো চাই থাকিব। আমি নিজৰ স্থান পালোহি, ধুনীয়াকৈ খানা খোৱা, ধুনীয়াকৈ এইফালে গাঁত খান্দিবলৈ আৰম্ভ কৰিলেই, এইফালে চবো পঢ়ি আছে ধুনীয়াকৈ। আমিও ধুনীয়াকৈ এতিয়া কাম বন কৰোঁ আৰু দেৰিও হ'ল, এতিয়া 1টামান বাজিলেই চাগে। ধুনীয়াকৈ চাহ তাহ অকণ খাই লওঁ, তাৰপিছত ভাতত লাগোঁ। ধুনীয়াকৈ দেৰি হ'ল যে গোটেইখিনি কামত লাগি আছে, একদম চববোৰ কামত ব্যস্ত হৈ আছে। ধুনীয়াকৈ মই ঘৰতে চববোৰ কৰিয়ে আনিছোঁ। আলু চালু চববোৰ কাটি মেলি চববোৰ কৰিলোঁ আৰু যিখিনি মাংসত দিয়া বস্তু চববোৰ কাটি কুটি চব ৰেডি কৰি আনিছোঁ। ইয়াত অকল এতিয়া বনাব লাগে, খাব লাগে আৰু জুইকুৰা ধৰিব লাগে। সিহঁতে জুই চুই ধৰি আছে আৰু মই ধুনীয়াকৈ চাহ তাহ বনাই লওঁ। তেনেকৈ চাই কষ্ট হৈছে ৰাইজ, মই ধৰা নাই বাৰু, লগৰজনী চাহ বনাই আছোঁ ধুনীয়াকৈ। এইফালে হেৰি দি আছে, দি আছে। এইকেইটা হাতত ডিম লৈ আছে, ডিম খাবৰ কাৰণে গোটেইকেইজনী এটা এটা লৈ আছে। সেয়া একদম ধুনীয়াকৈ। আৰু এটা পাৰ্টি খাইছে শুইফালে, আমাৰ মাহঁতে শুই ইয়াত তাত খাইছে। আৰু এইয়া ডিমকেইটা বোলে ইয়াত দি দিব লাগে, চাব দেই। দি দিম, দেখিছেনে? একদম দি দিলোঁ ধুনীয়াকৈ সেইকেইটা। এইফালে চাহ এতিয়া উতলিব, ধুনীয়াকৈ চাহ তাহ খাম। আৰু এইফালে ধুনীয়াকৈ ইয়াত দিলে আৰ চাৰ দি ল'লে। ভিডিঅ'টো চাই থাকক। কেৰাহী পাতি দিলোঁ, কিন্তু জুইটো পূৰা গালে আহিছে। ওচৰত গছখিনি আছে যে, ধুনীয়াকৈ বেৰ চেৰ দি আমাৰ কমপ্লিট হৈ গ'ল বাৰু। কমপ্লিট হৈ গ'ল, বেৰ চেৰ দিলোঁ। এইখিনি বস্তু উলিয়াই লৈ যে ইয়াতে আছে মাংসখিনি মেৰিনেট কৰি অনা হৈছে যে, সেইটো কাৰণে পলিথিনত তেনেকৈ থোৱা হৈছে। তাৰপিছত এয়া তেল চেল আছে আৰু এই পিঁয়াজখিনি। মই এইফালে চাহ খাই আছোঁ, কেৰাহী পাতি দিলোঁ। আৰু আমি এইফালে গোটেইখিনি আছে, এইফালে চাহ খাই আছে। দুজনী গৈছে খৰি বিচাৰিবলৈ। আমি ধুনীয়াকৈ বনাই লওঁ, চাই থাকোঁ ভিডিঅ'টো। খানা বনাই আছোঁ পুৰা, একদম গান চান লগাই ল'লোঁ। এতিয়া একদম আহিছে, মজাছে। এইফালে চাওকচোন, সেইফালে গান লগাই বহি আছে, এইফালে নাচি আছে, মজাছে। আমাৰ এইফালে চালাড হৈ গ'ল, এইফালে আছে চালাড বনাই থোৱা আছে। আৰু এইবোৰ লেতেৰা বুলি নক'ব আৰু, পিকনিক জেগাত তেনেকুৱা আৰু। তাৰপিছত এইফালে মাংস হৈ আছে, একদম চব ধুনীয়াকৈ হৈ আছে। এইফালে ভাত উঠাম, তাৰপিছত এইফালে এজনী ৰখি আছে, এইফালে বনাইছোঁ। আমি একদম পূৰা খাবৰ কাৰণে ৰেডি হৈ আছোঁ। মই বনাই আছোঁ বাৰু মাংস ধুনীয়াকৈ। এইফালে চাই থাকক ধুনীয়াকৈ, স্কিপ নকৰাকৈ। আজি আমি পিকনিক খাবলৈ গৈছিলোঁ ন। যদি আমি পিকনিকত গৈ নানাচোঁ তেন্তে হ'লে কেনেকুৱা লাগিব। এতিয়া আমি ধুনীয়াকৈ নাচিম, আপোনালোকে সেই ক্লিপটো চাই লওকচোন। ভাগৰ লাগি গ'ল, নাচিব নালাগে দেই।
ভাগৰ লাগিছে এই মাহী আহিব এতিয়া হ'বলে মাংস এয়া চবকে ভাত বাঢ়ি দিলোঁ ধুনীয়াকৈ ময়ো একদম ভাত পানী বনাই চবলৈকে বাঢ়ি দিলোঁ ধুনীয়াকৈ আমাৰ কাঁহীখন দেখাই আছোঁ সেই দেখিছেনে মোৰ কাঁহী ধুনীয়াকৈ চালাড লৈছোঁ ভাত লৈছোঁ এনেকৈ আৰু একদম হেৰিকৈ খাব লাগিব কাঁহী লৈ আহিছোঁ ঘৰৰ পৰা এয়া মাংস চবেই বহিছে আৰু ধুনীয়াকৈ খাবৰ কাৰণে মই বহিলেও ধুনীয়াকৈ খাই লওঁ খাই বৈ আপোনালোকক আকৌ লগ পাইছোঁ পানী খালোঁ দুখুৱালৈ নহয় ভাত পানী খাই বৈ একদম আজৰি পিচৰি হৈ ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ এতিয়া আমাৰ চব কাম হৈ গ'ল বস্তু পাতি আমি ধুনীয়াকৈ সামৰিলোঁ এইবোৰ চব সেইফালে বেগত চববোৰ এইফালে বেগত চিজিল কৰি ভৰালোঁ বস্তুখিনি আৰু এতিয়া আমি ইয়াত আছোঁ 3জনী বাকীকেইজনী গ'ল হেৰি বগৰী আনিবৰ কাৰণে ইয়াতে ক'ৰবাত বগৰী আছে বুলি কৈছে গছ তাৰপিছত বগৰী আনিব গৈছে এতিয়া আমি অকণমান বহি লওঁ ধুনীয়াকৈ বহি মানে বগৰী চগৰী খাই আৰু ঘৰলৈ যাম আমাৰ ইয়াতে মাহঁতেও খাই আছে মাহঁতে ইয়াত খাই আছে আমাৰ বৰমাহঁত আছে একদম ধুনীয়াকৈ তাত খাই আছে ভিনদেউহঁতো আছে তাত খাই আছে আৰু আমাৰ এয়া জেগা আছিলে চকাচি ইয়াতে আমি খালোঁ ধুনীয়াকৈ মজা কৰিলোঁ এতিয়া সেয়া দেখিছেনে দেখালেই বেগ চেগবোৰ জুহাল চুহাল চববোৰ চিজিল কৰি নুমুৱাই মানে আজৰি এতিয়া আমি ইয়াতে অকণমান জিৰাই লওঁ পাই আহি মানে জাষ্ট ভৰি হাত ধুই আজৰি হৈ একদম কাপোৰ কানিবোৰ সলাই ল'লোঁ ঠাণ্ডা লাগিছে যিহেতু ঠাণ্ডা লগা দেখি একদম চুইটাৰ লগাই ল'লোঁ এতিয়াহে লাগিছে আৰু বহুত কুঁৱলীও পৰিছে আৰু ভিডিঅ'টো বহুত দীঘলো হ'ল আৰু দীঘল নকৰোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ